নিম গছ এবিধ চিৰসেউজীয়া আৰু ঔষধি গছ। ইয়াৰ উচ্চতা প্ৰায় ১৫-২০ মিটাৰ পৰ্যন্ত হ'ব পাৰে। নিমৰ পাত আৰু তাৰ সম্পূৰ্ণ গা-গছডালৰ পৰাই ভাৰতত ২০০০ বছৰৰো অধিক কাল ধৰি ঔষধি সামগ্ৰী প্ৰস্তুত কৰি ব্যৱহাৰ কৰি আহিছে। নিম গছক স্বাস্থ্যৰ বাবে যিমানেই ভাল বুলি গণ্য কৰা হয়, সিমানেই পৰিৱেশৰ বাবে উৎকৃষ্ট বুলি গণ্য কৰা হয়। নিম গছৰ বহুতো উপকাৰিতা গুণ আছে, যেনে নিমপাতে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে। বহুতো চিকিৎসকৰ মতে, নিমৰ কোমল পাত খালে বসন্ত ৰোগ বা অন্যান্য ৰোগৰ প্ৰতিৰোধ হয়। নিম পাত খালে কৃমি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। জণ্ডিচ আৰু বহুমূত্ৰ ৰোগত নিম পাতৰ ৰস খাব লাগে। নিম পাতৰ ঠাৰিৰে দাঁত ঘঁহিলে দাঁতৰ উজ্জ্বল আৰু ভাল হয়। দাঁতৰ সৌন্দৰ্য বাঢ়ে। সকলো প্ৰকাৰৰ খৰ-খজুৱতি, ছালৰ ৰোগ হ'লে নিম পাত খাব লাগে আৰু নিম পাতৰ গৰম পানী সিজাই গা ধুলে খৰ-খজুৱতিৰ পৰা কিছু পৰিত্ৰাণ পোৱা যায়। নিম গছে কিছুমান বায়ুনাশক ৰোধ কৰাত যথেষ্ট সহায় কৰে। প্ৰায়ভাগ মানুহে ঘৰৰ পদূলিত, বিদ্যালয় তথা যিকোনো ৰাজহুৱা স্থানত নিম গছ ৰোপণ কৰাটো পছন্দ কৰে।